নমস্কাৰ পুনৰবাৰ সকলোকে আদৰিছোঁ মোৰ ইউটিউব চেনেল গুঞ্জনপ্ৰিয়া অফিচিয়েল মিক্সলৈ আৰু লগতে সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক তথা মোৰ বন্ধুসকল, আমি সকলোৱে আমাৰ যিসমূহ পৰম্পৰাগত অলংকাৰ আছে খুবেই ভাল পাওঁ, নহয় জানো? সেয়েহে মই ঘৰত থকা কিছুমান সামগ্ৰীৰে এবিধ অলংকাৰ সাজিছিলোঁ। গতিকে ইয়াক মই কেনেকৈনো সাজিছোঁ তাকে অকণমান ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আহকচোন তেন্তে চাওঁ। এয়া চাওক, এডোখৰ ডাঠ কাগজ লৈছোঁ আৰু ইয়াক মই জোনবিৰিৰ আকাৰত কাটি লৈছোঁ। এয়া চাওক, এইদৰে ধুনীয়াকৈ মই ইয়াক কাটি লৈছোঁ। আৰু যিহেতু পাতল হৈছে সেয়েহে মই আৰু এডোখৰ লৈছোঁ। এখন কাৰোবাৰ আচলতে বিয়াৰ চিঠি আছিলে, গম পালে যে মোক বহুত বেয়া পাব। বাৰু যি কি নহওক, অকণমান ডাঠ হ'বৰ কাৰণে এই দুডোখৰ লৈছোঁ মই আৰু ইয়াক এনেকৈ জইন কৰি লৈছোঁ। আপোনালোকৰ ওচৰত অলপ ডাঠ কাগজ হ'লে তাকে আপোনালোকে ল'ব পাৰে। এয়া চাওক। তাৰপিছত ইয়াতে সেউজীয়া কাপোৰ আছিলে মোৰ ওচৰত, কাটি ধুনীয়াকৈ এয়া পিছফালটো চাওক আঠা লগাই দিছোঁ। আৰু এতিয়া ইয়াতে মই ধুনীয়াকৈ ফুল আঁকি লৈছোঁ। যিদৰে জোনবিৰিত মীনা কৰা থাকে তেনেকৈ কলমেৰে ফুল আঁকি লৈছোঁ। আৰু এতিয়া ইয়াত মই দিম ৰং, কাৰণ ৰং নহ'লেতো ভাল নালাগিব। মানুহৰ জীৱনত যেনেকৈ ৰঙৰ প্ৰয়োজন, ঠিক তেনেকৈ ইয়াতো ৰঙৰ প্ৰয়োজন। আপোনালোকৰ ওচৰত যি ধৰণৰ ৰং থাকে, আপোনালোকে যেনেকুৱা ধৰণৰ ৰং ভাল পায়, প্ৰত্যেকে বেলেগ বেলেগ ৰং ভাল পায়। আৰু মোৰ ওচৰত এতিয়া বৰ্তমান যিখিনি ৰং আছিলে মই তাকে ইয়াত ব্যৱহাৰ কৰিছোঁ। এয়া মই ৰঙা ৰংটো খুব ভাল পাওঁ। সেয়া ৰঙা ৰংটো আছিলে, ৰঙা ৰংটো মই ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু ৰঙাৰ লগতে অকণমান ছাইডত মই ক'লা ৰংটো ব্যৱহাৰ কৰিছোঁ। লাগিছেনে মীনা কৰাৰ দৰে? এয়া চাওক, মোৰ ওচৰত ঊণ সূতা আছিলে নীলা আৰু ৰঙা ৰঙৰ, তাকে মই ইয়াতে ধুনীয়াকৈ টোপা লগাই দিছোঁ। মই কিন্তু সম্পূৰ্ণ হাতেৰে গুলি আৰু বেজীৰ সহায়ত এইবোৰ কাম কৰিছোঁ। আৰু অকণমান ধুনীয়া লাগিবৰ বাবে এয়া মই ইয়াতে হালধীয়া ৰংটো দি দিছোঁ, যাতে আৰু অকণমান দেখিবলৈ উজ্জ্বল হয়। ভাল লাগিছেনে বাৰু? এইবোৰ কৰোঁতে আচলতে খুব সাৱধান হ'ব লাগে, কাৰণ ৰংবোৰ ছাইডত লাগি গ'লে দেখিবলৈ অশুৱনি হ'ব। সেয়েহে এইবোৰ কাম কৰোঁতে খুব নিখুঁতভাৱে কৰিবলগীয়া হয়। এয়া চাওক, হালধীয়া ৰংটো দিয়াৰ পিছত আৰু অকণমান দেখিব মৰম লগা হৈছে। এতিয়া মই এয়া এডাল ঊণ আছিলে, ঊণখিনি মই এইদৰে ৰঙা নীলা হালধীয়া ঊণ অলপমান আছিলে, সেয়া মই এইদৰে বটি লৈছোঁ। যিহেতু সকলো কাম নিজে অকলে অকলে কৰোঁ, এনেকৈ কৰি লৈছোঁ আৰু। এয়া আৰণাই আছিলে মোৰ ওচৰত। আপোনালোকে একো নাভাবিব আৰণাইখন মই কাটি ছিঙি নষ্ট কৰিছোঁ বুলি। এয়া হাতেৰে মই বেজীৰ লগত চিলাই লৈছোঁ। এইখিনিতে এটা কথা কৈ থওঁ যে আৰণাইখনক মই অকণমানো অনাদৰ কৰা নাই। ইয়াক মই নতুনত্ব এটাহে দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি মোৰ আছে, গতিকে ইয়াক এটা নতুন ৰূপ দিবলৈ চেষ্টাহে কৰিছোঁ মাথো। এয়া দুইডোখৰ মই এইদৰে চিলাই লৈছোঁ। এয়া এতিয়া ইয়াতে যিখিনি মই বটি লৈছিলোঁ সূতা, সেইখিনি হাতেৰে চিলাই কৰি ইয়াৰ সৈতে লগাই দিম। আৰু এতিয়া হৈ গ'ল, চাওক মোৰ এয়া ধুনীয়া এটি গহনা। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকেও নিশ্চয় আপোনালোকৰ ঘৰত যিখিনি আছে সেইখিনিৰে
বনাবলৈ চেষ্টা কৰিব। আৰু যদি ভাল লাগিছে মোৰ ভিডিঅ'টো তেনেহ'লে লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু কেনেকুৱা লাগিছে, ভাল হৈছে, বেয়া হৈছে, যিকোনো ধৰণৰ কমেণ্ট আপোনালোকে মোক দিব পাৰে নিজৰ বুলি। তেন্তে আজিলৈ ইয়াতে এৰিছোঁ।